মাজত এটা গুৰুত্বপূৰ্ণ বাতৰি, তো খুবেই গুৰুত্বপূৰ্ণ। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি দিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। আজিৰ প্ৰথমটো খবৰ আহিছে যে ৰিলায়েন্স জিঅ'ৰ দেওবাৰে নতুন প্ৰিপেইড প্লেনৰ সন্দৰ্ভত ঘোষণা কৰে। 1 ডিচেম্বৰৰ পৰা কাৰ্যকৰী হৈছে এইসমূহ নতুন প্লেন। জিঅ'ৰ ৰিচাৰ্জ প্লেন 700 টকা পৰ্যন্ত বৃদ্ধি পাইছে। জিঅ'ৰ ৱেবছাইটত দিয়া তথ্য মতে যে আটাইতকৈ বেছি 700 টকা বাঢ়িছে, যে 3499 টকাৰ প্লেনত এই প্লেনৰ এতিয়াৰ পৰা 4199 টকাত উপলব্ধ হ'ব। উল্লেখ্য যে এয়াৰটেল আৰু ভোডাফোন আইডিয়াও নিজৰ প্ৰিপেইড প্লেনত 25% বঢ়াইছে। যে জিঅ'ৰ 75 টকাৰ প্লেন 91 টকা হ'ল। এই প্লেনত এতিয়া 16 টকা বৃদ্ধি পালে। যে প্লেন 28 দিনীয়া আছিল যদিও এতিয়া ভেলিডিটি 23 দিনলৈহে হ্ৰাস কৰিছে। আৰু যিটো 150 টকালৈ বৃদ্ধি পালে এই প্লেন, জিঅ'ৰ 125 টকীয়া প্লেন এতিয়া 152 লৈ বাঢ়িল আৰু 155 টকাৰ প্লেন এতিয়া 186 টকা হৈছে। সেইদৰে জিঅ'ৰ 185 টকীয়া পুৰণি প্লেন এতিয়া 222 টকাত উপলব্ধ হ'ব। ভেলু কেটেগৰীত জিঅ'ৰ 3টা প্লেন আছে। 28 দিনীয়া ভেলিডিটিৰ 129 টকীয়া প্লেন আৰু 155 টকাত উপলব্ধ হ'ব। সেইদৰে 84 দিনীয়া 329 টকীয়া প্লেন এতিয়া 395 টকাত উপলব্ধ হ'ব। তো নিশ্চয় আপোনালোকে বুজি পাইছে।